ৰঘু মই মানে কথা এটা ভাবিছিলোঁ যেহেতু আমাৰ নতুন সন্তানটি হৈছে ন একো এটা পাৰ্টি দিয়াই হোৱা নাই নহয় ওচৰৰ মানুহবোৰক সেইটো কাৰণে পাৰ্টি এটা দিওঁ বুলি ভাবিছিলোঁ কালিলৈ বোৱাৰী তই দেখোন বৰ ভাল কথা চিন্তা কৰিছ দেই কালিলৈ তেন্তে পাৰ্টি এটা দিম বুলি ভাবিছা তুমি মানে মোৰ মনৰ কথাটোৱে কৈ দিলা পাই পাৰ্টিটো নিদিলে আকৌ সকলো মানুহে ক'ব নহয় সেইটো কাৰণে ভাবিলোঁ দি দিওঁ বুলি আৰু মই কালি আয়োজন কৰিয়ে থৈছোঁ হয় নেকি ভালেই দিয়া পিছে বস্তু পাতি যা যোগাৰ কৰা হ'ল জানো সেইবিলাক কামত মই ফাৰ্ষ্টে ৰেডিয়ে কৰি থৈছোঁ চব কালিয়ে সেই বস্তু পাতি চব বজাৰ কৰি আনিলোঁ মায়েতো গমেই নাপায় তুমিও আকৌ কামত ব্যস্ত হৈ আছিলা যে সেইটো কাৰণে তোমাকো ক'ব বেয়া পালোঁ মই নিজে গৈ বজাৰ কৰি আনিলোগৈ পাৰ্টিটো দিলে ভালেই হ'ব পায় আমাৰ সেই ছোৱালীজনী জন্ম হওঁতেও আমি একো এটাই নিদিলোঁ নহয় ওচৰৰ মানুহবোৰে যে কিমান যে কথা শুনালে আৰু বিশেষকৈ মানে এতিয়া ল'ৰাটো জন্ম হ'লে একো এটা নিদিলে আৰু শুনাব ৰঘু তই একদম মোৰ মনৰ কথাটোৱে কৈ দিলি পাই মানুহবোৰে যে কিমান বুবু বাবাকে এষাৰ কৈ থাকে নহয় মোৰ মানে শুনিবলৈ মন নাযায় পিছে পাৰ্টিটোত কিমানমান মানুহ মাতিম বুলি ভাবিছা নাই ওচৰৰ মানুহখিনিয়ে মাতিম বেছি তেনেকৈ নেমাতো আৰু মই কেইঘৰমানত সেই তামোল পাণ দিলোঁৱে আৰু কেইঘৰমানত ফোন কৰি মাতি দিলে হ'ব বুলি কৈছে মই পিছে সেই চুইটি বোলাজনীক নেমাতো দেখিজনী ইমান এষাৰ কৈ থাকে নহয় মোৰ শুনিবলৈ মন নাযায় মা তই বাৰু কিয় তেনেকৈ কৈছ তেনেকৈ নেমাতিলে বেয়া পাব নহয় ওচৰৰে মানুহ দেখিয়ে থাকে এফালেতো তথাপি আকৌ সেইজনী যিহে লেবেল মাৰি থাকে মোৰ মানে মনেই নাযায় মাতিবলৈ তই জানই দেখোন তেওঁ তেনেকুৱাই বুলি তথাপিনো কিয় বেয়া পাই থাক তইয়োতো ক তেওঁক বহুত কিবা কিবি হ'লেও আকৌ মই তাইৰ আগতে নকওঁ নহয় কিবা জিতিবোৰ শাহুমাৰ ৰঘুৱে ঠিকেই কৈছে নেমাতিলে বেয়া পাব নহয় ওচৰ চুবুৰীয়া মানুহ হয় যিহেতু ওচৰৰ ঘৰে হয় দেখিয়ে থাকে ওলাওঁতে সোমাওঁতে আকৌ সেই নেমাতিলে আৰু তেওঁ এষাৰ বদনামহে গাব সেই বদনাম গোৱাতকৈ মাতি দিয়া ভাল হ'ব তেনেকুৱা মানুহক সেই বদনাম দিবলৈ চল দিব নালাগে নহ'লে এটা মেমুৰৰ পৰা বদনামবোৰহে গাই যাব আৰু যদি ওচৰতে তেওঁক আমি নেমাতো তেওঁ দেখোন বাকী মানুহবোৰ অহা যোৱা দেখিব নহয় আৰু কি পাতিছে সুধিলেতো তেওঁ ক'বই ন সকলোৱে তেতিয়াতো তেওঁ আৰু বেয়া পাব ন আপোনাকো বেয়া পাব আপোনাৰহে বদনাম গাব গাঁওখনত হ'ব দে তহঁতি ইমান কৈছ যদি মাতি দিম বাৰু পিছে চাগে মাজনী আজি খুব ভাল পাইছে ন সেই পাৰ্টিৰ কথা শুনি পিনে তাই ফূৰ্তি সিমান সেই ভাইককো কৈ আছে কালিলৈ পাৰ্টি আছে বুলি বেচেৰীজনী বেয়া লাগে তাইলৈ সেইটো মাজনীজনীলৈ বৰ দুখ লাগে পাই তাই বেচেৰীজনী তাই জন্ম হোৱা টাইমত আমি যিখনহে কৰিলোঁ নহয় সেইবোৰ কথা ভাবিলে মনটো সেমেকি উঠে শাহুমা ইমান শুভক্ষণত এইবিলাক কথা নক'বচোন একো নহয় দিয়ক সেইবিলাক অতীতহে আছিলে এতিয়া আমি বৰ্তমান আৰু ভৱিষ্যতৰ কথা ভাবিব লাগে পিছে পাৰ্টিটো হ'ব ভালেই হ'ব মাজনীৰো সেই একেলগতে জন্মদিনটো পাতি দিয়া নিচিনা হ'ব সেইদিনা আকৌ জন্মদিনটো হওঁতে একো তাইক দিয়াও নহ'ল নহয় তুমি একদম মোৰ মনৰ কথাবোৰে কৈ দিয়া পাই তই কালিলৈ সেই ৰঘু সেই চুমি কাৰণে ড্ৰেছ এটা নিদিবি তাই নহ'লে ক'ব পাৰ্টি আছে মোৰ কাৰণে ড্ৰেছ এটা নানিলে আমুক তামুক বুলি মোক পাগল কৰি দিব এইটোহে মহা মুস্কিল কাম তাইৰ কাৰণে ড্ৰেছ পচাটো মুখৰ কথা নহয় কিন্তু যিহে শকত ডাঙৰ মোতকৈ সেই ডাঙৰ বুলিয়ে ক'ব বাইক বুলিয়ে ক'ব ৰঘু তেনেকৈ নক'বাচোন তাই শুনি পাব নহয় শুনিলে মনত দুখ কৰিব আৰু তাইৰ মাক বাপেকে ডাঙৰ আকৌ শকত ডাঙৰ সেইটো কাৰণে তাইও শকত ডাঙৰ আকৌ তাই শুনি পালে ই গমহে পোৱা নাই সেই যিখনহে জেদ ধৰিব নহয় ৰাতিয়ে ঘৰলৈ যাওঁগৈ বুলি উকাব আকৌ তাই কিন্তু বৰ জেদি সেই সৰুৰ পৰাই দেখিছোঁ নহয় সৰুৰ পৰাই এটা জেদ আছে সেই আগতে খেলোঁ নহয় একেলগতে সেই টাইমতে একো নহ'লে চব বস্তু পাতি ভাঙি খেলা বস্তু সেইবোৰ সেয়াতে পেলাই থৈ সেই ঘৰলৈ উভতি আহে হয় নেকি সেই মাহীহঁতে আকৌ মৰম কৰে তাই এজনী ছোৱালী নহয় জানো ঘৰখনৰ সকলোৱে মৰম কৰে যে সেইটো কাৰণে এনেকুৱা আকৌ তথাপিও আকৌ ইমান জেদ ধৰাটো ভাল নহয় নহয় এইটো বয়সত এতিয়া তাই লাহে লাহে বিয়া হ'বলৈ হ'ল আৰু এতিয়া এইদৰে জেদ ধৰি থাকিলে কি হ'ব আৰু পিছত একো নহয় দিয়া পিছলৈ বুজি পাব নহয় তাই নাম লৈ বেছি কথা কৈ নাথাকিবি সেই গম পালে আকৌ সেই আমাক গোটেইকেইটাকে ইয়াতে ঝাৰিবহি আকৌ একদম গোটেইজনী পাগলী ক'ব ৰাতিয়ে মাকহঁতলৈ ফোন কৰি পিনে সেইখন জোকাই ল'ব মই যাওঁগৈ বুলি কৈছোঁ যাওঁগৈ বুলিয়ে ক'ব কোনেও ৰখালেও সেই তাই নেমানে বৰ কৰা খং এটা আছে আকৌ তাই পিছে আমাৰ মাজনীজনীলেহে চিন্তা লাগে তাইও এনেকুৱা নহ'লে হ'ল আৰু ডাঙৰ হৈ পায় নাই আমাৰ মাজনী তেনেকুৱা নহয় তাই আনৰ গতে নহয় তাই বহুত বুজাও তাই সেই বেলেগ ছোৱালীৰ দৰে একো বস্তু লাগে বুলিও নকয় যিটো বস্তু দিওঁ তাকে লয় আৰু মানে উৎপাতো নকৰে কিবা খাওঁ বুলিও নকয় কিবা এটা লাগে বুলি ক'বলৈও নাজানে পিছে মাজনী গম পায় নে কালিলৈ পাৰ্টি আছে বুলি মা তাই গম পায় পাৰ্টি আছে বুলি তাই গোটেইজনী ক'বই পৰা নাই নতুন কাপোৰ পিন্ধিব বোলে পাৰ্টিত তাইৰো ফূৰ্তি লাগিছেতো ভাইকটো আহিছে তাইৰো লগ এটা হোৱা নাই জানো সেইটো কাৰণে আকৌ ফূৰ্তিতে ক'ব নোৱাৰা হৈছে সেইটো দুইটা বাইক ভাইকৰ মাজত মৰম চেনেহবোৰ এনেদৰে থাকিলেই হ'ল আৰু দেই সেই ল'ৰাটোলৈহে চিন্তা লাগে ডাঙৰ হৈ বা সি কেনেকুৱা মানুহ হয় সেই অঘাইতং হ'লে বৰ চিন্তা হ'ব দেই ল'ৰা মানুহ চম্ভালা কিন্তু মুখৰ কথা নহয় ই সেই ল'ৰাটোৰ কথাহে ক'ব আহিছে ই নিজে সৰুতে কিমান অঘাইতং আছিলে মোক শান্তিকে খাবলৈ শুবলৈ একোৱে নিদিয়ে অকল কান্দিয়ে থাকে সেই গৰুৰ নেজত ধৰি দৌৰা মানুহ হয় তাই সঁচাকে নেকি মা ৰঘু তেনেকুৱা আছিলে মানে মা তয়ো যে আৰু কিনো সৰুকালৰ কথাবোৰ কৈ থাক লাজ দি নাথাকিবিচোন যিটো সঁচা সেইটোহে কৈছোঁ কিবা কিহৰনো লাজ দিছোঁ মা তই পিছে কচোন তই কালিলৈ সেই পাটৰ শাৰী এখন পিন্ধিবি নেকি আনি দিওঁ তই বাৰু মোক কোনদিনা সেই পাটৰ শাৰী পিন্ধা দেখিলি মই পাটৰ কাপোৰ এনেও ভাল নাপাওঁ তই জানই সেই একদম আগৰ পৰা এই নীলা শাৰীখনে পিন্ধি থাকোঁ পাতল চিতল কোমল আমল মোৰ এইখনে আৰাম লাগে পাই এই তহঁতি যদি মোক সেই এইদৰে পিন্ধাই পিনে মানুহৰ আগত উলিয়াবলৈ লাজ কৰিছ তেনেহ'লে মই ভিতৰৰ পৰাই নোলাওঁ ৰঘু তুমিও যে নহয় কিনো মাকনো ধেমালি কৰি থাকা বাৰু মায়ে বুজি নাপায় বুলি জানাই আৰু ইমান ভাল দিনটোত ইমান মাৰ মুডটো বেয়া নকৰিবাচোন মা তোক ধেমালি কৰিছোঁ মাজনী যে ইমান সহজ সৰল হৈ আছে নহয় ধেমালি এটাও বুজি নাপায় তোক এনেই ধেমালিহে কৰিছোঁ ধেমালি কৰিব নাপায় নেকি
এইদৰে ক'লে হ'ল দেখোন ভালকৈ। মই জানোৱে দেখোন, সৰুৰে পৰাতে দেখিছোঁ মই সেই পাতল চিতল কাপোৰবোৰেই পিন্ধোঁ। এই একদম ডাঠ ডাঠ কাপোৰবিলাক পিন্ধি বেয়া পাওঁ। মোৰ নিজৰে ওজনটো কিমান আছে দেখিছে দেখোন। সেই কাপোৰ সোপা পিন্ধি মৰিলেহে হ'ব। মই দেখোন জানোৱেই তই এনেকুৱা পাতল চিতল কাপোৰে পিন্ধি ভাল পাওঁ বুলি, আৰু মই তোক তেনেকুৱা কাপোৰে আনি দিওঁ। তোক এনেই ধেমালি কৰিছিলোঁ আকৌ তোৰ মুডটো ভাল হওক বুলি। হ'ব হ'ব অ' বোপাই, তই এনেকুৱাখন ধেমালি মোৰ লগত নকৰিবি পাই। পিছে শাহুমা, আপুনি কঁকালৰ বিষটো ভাল পালেনে? এই কালি আকৌ সেই ফেমিলি ডক্টৰজনে আহি পিনে কিবা কিবি দৰৱ দি থৈ গ'ল। ভাল পালোঁ বাৰু সেইবিলাক খাই। এতিয়া চিন্তা কৰিবলগীয়া একো নাই, এতিয়া একদম জঁপিয়াই ফুৰিব পাৰিম। আকৌ জোলনা নুঠিবি আকৌ, নহ'লে এবাৰ কঁকাল যাব। সেই আকৌ নুঠো পাই, সেইদিনা দেখি পিনে আকৌ মন গ'ল উঠি চাবলৈ, সেইটো কাৰণে উঠি চাইছিলোঁ। পিছে মাজনী মাতষাৰ নাই শুনা যে, শুলে নেকি? তাইক খুৱাই থৈ আহিছোঁ মোৰ বিচনাতে। সেই এতিয়া মই সোনকালে শুবলৈ যাওঁ, নহ'লে তাই সাৰ পালে আকৌ মোক বিচাৰিলে সেই নেপালে টেটু ফালি চিঞৰিব। আৰু বৈ, তই সেই মানুহখিনি ফোন কৰি সোনকালে মাতি দিবি, নহ'লে কাম কৰি থাকোঁতে পাহৰিয়ে থাকিবি। অঁ শাহুমা, মই এতিয়াই ফোন কৰি দিম বাৰু। এতিয়া আপুনি যাওক শুৱকগৈ। মই তেন্তে শুগৈ, তহঁত দুটা সোনকালে শুই থাকগৈ যায়, ৰাতিপুৱা বহুত কাম আছে নহয়। অঁ মা, আমি শুমগৈ, তই যাচোন। ৰঘু, ব'লা আমি তেন্তে সোনকালে শুই থাকোঁগৈ। ৰাতিপুৱা আকৌ বহুতখিনি বস্তু যোগাৰো কৰিব আছে, তাতে অলপ তুমি ডেক'ৰেটো কৰিব লাগিব। বাহ, তোমালোকে কিন্তু মাইকী মানুহখিনিয়ে মুখে মাৰিছা দেই, বেলেগ কাম পাচিছা। এই হ'ব হ'ব, এদিন কৰিলে একো নহয় নহয়। নিজৰ ল'ৰাটোৰ সেই ৱেলকাম পাৰ্টি বুলিহে কিবা এটা কৰিবলৈ দিছোঁ আৰু, নে কি কোৱা? ব'লা এতিয়া শুই থাকোঁগৈ সোনকালে। ব'লা ব'লা, মোৰো বহুত টোপনি ধৰিছে। ভাইটি, তুমি বাৰু কিয় কান্দিছা? নাকান্দিবা আকৌ, তুমি কান্দিলে মায়ে খং কৰিব নহয়। আৰু চোৱা, মই তোমাৰ কাৰণে পুতলা আনিছোঁ। তুমি পুতলা খেলি ভাল পোৱা নহয়, সেইটো কাৰণে তোমালৈও লৈ আহিছোঁ। ভাইটি, তুমি ডাঙৰ হৈ লোৱা দেই। তুমি ডাঙৰ হ'লে আমি একেলগতে খেলিম, একেলগে স্কুল যাম আৰু বহুত কথা পাতিম। ভাইটিয়ে বাৰু মুখে মাত মতা নাই কেলে? মোক সি কিবা বেয়া পাইছে নেকি? মই কিবা বেয়াকৈ কৈ পালোঁ নেকি তাক বাৰু? সি যে মতাই নাই মোক। ভাইটি, তুমি মোক বেয়া নাপাবা দেই। মই তোমাক বহুত মৰম কৰোঁ আৰু তোমাক সকলো বস্তু দিম তুমি যদি ডাঙৰ হোৱা। মাজনী, ভাইটিয়ে কান্দিছিলে নেকি? অঁ মা, ভাইটিয়ে অলপ অলপ কান্দিছিলে, মই কিন্তু ফুচলাই ল'লোঁ। হয় নেকি? বৰ ভাল কথা দেই, মাজনীয়ে মানে ভাইকক ফুচলাব পৰা হৈছে। অঁ মা, ভাইটিয়ে বাৰু মোক কিয় নেমাতে? কিবা কথাত বেয়া পাই আছে নেকি সি বাৰু মোক? আৰু মোৰ ছোৱালীজনী ইমান আকৰি হৈ আছে তাই। এই ইফালে পিছে তাইৰ বয়সো কম হৈ আছে নহয়, নিজেও সৰুৱে হৈ আছে। ভাইটিয়ে এতিয়া মাত নেমাতে নহয়। মাজনী, ভাইটি যেতিয়া ডাঙৰ হ'ব তেতিয়াহে মাত মাতিব আকৌ তোমাৰ সমান হ'লেগৈ। অঁ, মই আকৌ ভাবিছিলোঁ ভাইটিয়ে কিবা বেয়া কথাত মোক বেয়া পালে নেকি, সেইটো কাৰণে মাত পতা নাই বুলি ভাবিছিলোঁ। অঁ মা, পিছে মানুহবিলাক কেতিয়া আহিব? ইমান দেৰিলৈকে অহা নাই যে পাৰ্টিলৈ? মাজনী, এতিয়া মানুহবোৰ নাহে নহয়, লাহে ধীৰে খাই বৈ মেলিহে আহিব। অলপ পিছতে পাবহি আৰু অলপ টাইম আছে। এতিয়া তুমি ওলাই ল'বা হা, এই থিয় হৈ দিয়াচোন তুমি। অঁ মা, হ'ব বাৰু। মা, ফ্ৰকটো ইমান ধুনীয়া। তুমি ভাল পাবা কাৰণেতো আনি দিছোঁ এনেকুৱা এটা ফ্ৰক। তোমাৰ দেউতাই আনি দিছে আকৌ, তুমি ভাল পাবা বুলি। অঁ মা, মই তেন্তে আইতাক এতিয়া ফ্ৰকটো দেখুৱাই লওঁগৈ দেই। যোৱা দেখুৱাই ল'বাগৈ। ময়ো এতিয়া সোনকালে ওলাই ল'ব পাই, মানুহবিলাক আহি পাবহিয়ে নহয়। ৰঘুৱে কিন্তু কম সময়ৰ ভিতৰতে বৰ ধুনীয়া ডেক'ৰেশ্যন কৰিলে দেই। মানুহবোৰ চাগে আহি পিনে ড্ৰয়িং ৰুমত বহি আছে, সোনকালে যাওঁ পাই, মাতষাৰ লগাওঁগৈ। খুৰী, আপোনালোক পালেহি? অঁ পালোহি। অ' চম্পা, কি কৰিছা? নাই খুৰী, মইনো কি কৰিম, এই ল'ৰাটোৰ লগতে আৰু লাগি আছোঁ। পিছে নিধি সেই বাইদেউ আহিছে দেখোন স্কুলৰ। অঁ, ময়ো সেই আহিলোঁ আকৌ। সেইদিনা আকৌ খুৰীয়ে ইমানকৈ দহাই দহাই কৈ পঠাইছে নহয় আহিবি আহিবি বুলি, নহাকৈ বাৰু কেনেকৈ থাকোঁ। নিধি, কি কৰিছা? বাইদেউ, আপুনিও আহিছে মানে? মই এনেই আছোঁ, ভাইটিৰ লগতে খেলি আছিলোঁ। পিছে চম্পা, ডেক'ৰেশ্যনটো বৰ ধুনীয়াকৈ কৰিছা দেই। হয় নেকি চুইটি বৌ? এই পিছে আপোনালোকৰ সমান ধুনীয়া নহয়, আপোনালোকে তাতকৈ বেছি ধুনীয়াকৈ কৰিছিলে সেই যজ্ঞেশ্বৰ বাৰ্থডে পাৰ্টিত। অঁ, তোমালোকেতো জানাই ন মিষ্টাৰ শইকীয়া এইবিলাকত কিমান পইচা খৰচ কৰে। তেওঁ এনেও অলপ খৰচী নহয় জানো মানুহটো। পিছে বৌ, সেয়া যজ্ঞেশ নহয়নে? হয় হয়, নিধিতকৈ এবছৰমানহে ডাঙৰ হ'ব। ই আকৌ বৰ ঠাণ্ডা নহয়, মাতবোল কৰিবই নাজানে, বৰ লাজ কৰে। পিংকি, তুমি কাৰ লগত আহিলা? এফালে আইতাৰ লগত আহিলা নেকি? অঁ, মই আইতাৰ লগতে আহিলোঁ। পদ্মাখুৰী, বাইদেউ, চুইটি বৌ, আপোনালোকে বহকচোন, মই আহিছোঁ। নিধি, তুমি যোৱা যজ্ঞেশ আৰু সেই পিংকিক খেলাবলৈ লৈ যোৱা। অঁ মা, হ'ব বাৰু। আজি কিন্তু নিধিক বৰ মৰম লাগিছে দেই এইটো ড্ৰেছত। থেংক ইউ বাইদেউ। মই আহিছোঁ, আপোনালোকে বহকচোন। খানাটো ৰেডি হৈ গ'ল, এতিয়া মানুহখিনি আহিলে হ'ল আৰু। প্ৰথম পোৱালিখিনিয়ে মাতি দিওঁ ৰখক, সিহঁতকে সেই খাবলৈ মাতি দিওঁ, নহ'লে আকৌ সেই পিছত উৎপাত কৰিব নহয়। নে কি কয়? এই সোনকালে সিহঁতক খাবলৈ দি নল'লে পিছত দিগদাৰ আছে আকৌ, নহ'লে একো নাবাচিব। মাতি দিওঁ ৰহ তেন্তে। অ' পোৱালিহঁত, খানা খাই লহি, নহ'লে ঠাণ্ডা হ'ব নহ'লে। অ' ৰত্নাদা, তই আকৌ ইয়াত বহি ল'লিহি যে, তই আকৌ পালি নেকি? এই বৰ ভোক লাগিছে অ', সেইটো কাৰণে খাই লওঁ সোনকালে। অ' নিধি, তই খানা নাখাৱ নেকি?
মই নাখাওঁ এতিয়া, মই মাৰ লগত খাম। হ'ব দে তেন্তে ল'ৰাহঁত তহঁতি খা দেই, খানাটো কেনেকুৱা হৈছে কবি আৰু সেই কিবা লাগিলে জনাবি মোক। খানাটো মজা হৈছে কতে লাগিছে দেখি পিনে, খাই লওঁ ৰহ, কিবা লাগিলে জনাম বাৰু, দিবি আকৌ, নিদিয়াকে নাথাকিবি। দিম অ', প্ৰথমে খাই লচোন তাই, তাৰপিছত খুজিবি।